রাজ্য জনজাতিকৰণৰ মৰ্যাদা অন্যথাই কিন্তু বিস্ফোৰণ ঘটিব অসমত অসম জ্বলিব ভাৰতত এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব ইয়াৰ কাৰণে কিন্তু ভাৰত অসম চৰকাৰ দায়ী হ'ব জনাইছোঁ ইতিমধ্যে আৰম্ভ হৈছে আজি আমি কোকৰাঝাৰ জিলাত 5টা ব্লকত আৰম্ভ হৈছে মুক্তি ব্লক গোসাইগাঁও ব্লক কাশীগাঁও ব্লক দতমা ব্লক আৰু ইটাগুৰি ব্লকত আমি ডিঙৰগাঁও ৰাজহুৱা খেলপথাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু ইটাগুৰি খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ তেওঁ ইস্তাৰৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অনিল শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি মানে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ প্ৰদান আমি এতে শুনাই না কত শুনাই না বাবু মাগো মাংস দিলে ভাল আছিল আপা মাংস শেষ হবা আপনি মাসে গালাই নাই লাগি দিব পাৰিব নেকি ক্ষমতা নাই তোমার আজি আমার অধিকার আমি পুরো না পানি দিয়ে সরে দিম যে আমি কি করব আমি কি জান ওই আরে আমি সবই না আরে আবার কেন हेलो আজি লাগছে মাইকে নাটক দিই বলে Oh, lang ganda. Angas lang.
Yes,